Hey guys, welcome back to AM Abhoy Motivation. বহুত দিন মানে হৈ গ'ল দেই, বহুত মানে দিন মানে কি 4-5 মাহ মান হৈ গ'ল। বৰ্তমান এনেকৈ ভিডিঅ' এৰা নাই, হয়তো আপোনালোকে মোক পাহৰি গৈছে, কাৰণ 3-4-5 মাহ 6 মাহ কিবা সৰু সৰু কিছু সৰু ডাঙৰ আৰু প্ৰব্লেম মিলাই বহুত 4-5 মাহ 6 মাহ ভিডিঅ' এৰা নাই। তো আজি বহুত দিনৰ মূৰত আপোনালোকৰ সন্মুখত আহিলোঁ। তো আজি বৰ বেছি একো লৈ অহা নাই, মই খালি এইটোৱে ক'বলৈ আহিলোঁ যে মই আকৌ আপোনালোকৰ মাজত আহি আছোঁ, সেইটোকে ক'ম বুলি আহিলোঁ। যি কি নহওক, মই আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে আৰু মোৰ ভিডিঅ' চাবলৈ সেইকাৰণে চাগে ভালে আছে। বাকীটো আপোনালোকে জানে আপোনালোকৰ জীৱনৰ বহু কাম আছে, বহুতো দায়িত্ব আছে, বহুতো ধেৰ কিবা কিবি আছে। তো সেইবিলাক আপুনি চাই চিতি তাৰ মাজতে চলাই কৰি ৰাখিছে আৰু এনেকৈ আগলৈও ভালে থাকক, সুস্থ থাকক, শক্তিশালী হৈ থাকক, যাতে মোৰ ভিডিঅ'বিলাকো আপুনি চাব পাৰে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰখিনি ভিডিঅ' আপুনি পাই যায়। আৰু বিশেষকৈ মাতটো বৰ বেছি ভাল হৈ থকা নাই, বহুত একদম মানে ডাউন হৈ গৈছে দেই। মই মানে ক'বলৈ আহিছোঁ যে মই ইউটিউবত আকৌ আহি গৈছোঁ। তো সেইকাৰণে এইটো ভিডিঅ' আজি এনেকৈ আপোনালোকৰ মাজত যাব আৰু আপুনি এইটো ভিডিঅ' চাব আৰু নেক্সট ভিডিঅ'ৰ কাৰণে ৰেডি থাকিব পাৰে। তো আজিলৈ ইমানতে এৰিছোঁ দেই, বাই, ধন্যবাদ।